হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। আজি ভিডিঅ'টো বম ধামাকা হ'ব, আপোনালোকে চাই থাকক আগলৈ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া গৈ আছোঁ এতিয়া ৰাস্তালৈ, আপোনালোকে চাব পাৰিছে নিশ্চয়। এয়া চোৱা, পিছফালে মোৰ ৰাস্তা আছে, আপোনালোকক আগলৈ দেখাই আছোঁ। মই ক'লৈ গৈ আছোঁ চাই থাকক বন্ধুসকল। মই এতিয়া আছোঁ মানে বিডি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত। মোৰ আপোনালোকে জানে মোৰ যিবিলাক নেক্সট ব্লগ আছিল সেই বিডি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াতে মোৰ বনাই আছোঁ। আজি সেই আপোনালোকক দেখাম বিডি ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ কিছুমান ঠাই। এতিয়া খাৰা আছোঁ, থিয় হৈ আছোঁ এটা কোম্পানীৰ ওচৰত। এই কোম্পানীটোৰ নাম হ'ল বম্বে ৰয়েল ফেশ্বন লিমিটেড, BRL। এয়া হ'ল গভৰ্ণমেণ্ট কোম্পানী। একচুৱেলি এই কোম্পানীটো এতিয়া বন্ধ হৈ আছে, আপোনালোকে চাব পাৰে নিশ্চয়। এইটো হ'ল গভৰ্ণমেণ্ট কোম্পানী আছিল, ইয়াত প্ৰায় সংখ্যক লেডিছে কাম কৰিছিল, আপোনালোকে চাব পাৰে নিশ্চয়। এয়া মই থিয় হৈ আছোঁ। কি এটা কোম্পানী পৰিত্যক্ত অৱস্থাত আছে, এতিয়া বন্ধ হৈ গ'ল বাৰু। কি কাৰণত বন্ধ হ'ল মই নাজানো, কিন্তু খুলিলে আকৌ ভাল হয়, যিহেতু আমাৰ ইণ্ডিয়া ডেভেলপ হ'ব আকৌ। আশা কৰোঁ যাতে এই সোনকালে অ'পেন হৈ যায়। মই আহি এতিয়া তিনিআলি এটা পালোঁ, আপোনালোকে চাব পাৰে। সেই তিনিআলিটো একচুৱেলি সি চাইডে গুচি যায় বেলেগ এটা কোম্পানী, ই চাইডে গুচি যায় বেলেগ এটা কোম্পানী। আপোনালোকে নিশ্চয় চাব পাৰে। সেয়া চোৱা, সেয়া একদম ষ্ট্ৰাইট এই ৰাস্তাটোৰে বেংগলোৰ গুচি যায়। বেংগলোৰ মানে ইয়াৰ পৰা ডাইৰেক্ট বেংগলোৰ ওলাব পাৰে মেইন ৰাস্তাত, যিটো মাইচুৰ ৰোড বুলি কয়। মাইচুৰ ৰোডত ওলাব পাৰে। আৰু এইটো ৰাস্তা চাওক, এইটো ৰাস্তা হ'ল আৰু এটা কোম্পানীৰে যাব পাৰে। এই তিনিআলিটো বোলে চাব পাৰে নিশ্চয়। এই তিনিআলি 3 আলি ইংলিছ মে বলেগা তো। বেনাৰখন বেনাৰ নহয়, একচুৱেলি পষ্টাৰখন দেখিছে আপোনালোকে। বৰ্ড স্পনচাৰ্ড বাই টয়টা গোচাই। আপোনালোকে চাব পাৰে এই এৰিয়াখিনি স্পনচাৰ কৰিছে টয়টা গোচাই। টয়টা গোচাই হ'ল এটা কোম্পানীৰ নাম। আপোনালোকক নেক্সট ব্লগবিলাকত মই দেখাম বাৰু সেই কোম্পানীবোৰ। যদিহে আপোনালোকে মোৰ ভিডিঅ' আগলৈ চাই নিশ্চয় দেখিব পাৰিব কি আল্টিমেট কোম্পানী স্পনচাৰ কৰিছে। চাওক, এখন পাৰ্কৰ দৰে ৰাস্তাৰ ওচৰতে আছে, পাৰ্কৰ দৰে কি স্পনচাৰ কৰিছে এই কোম্পানীটোৱে। চাওক, স্পনচাৰ্ড বাই টয়টা গোচাই। যিটো জেগালৈ মই গৈ আছোঁ সেয়া হ'ল বেংগলোৰৰ বেষ্ট টুৰিষ্ট প্লেচ সেইটো হ'ল ইনোভা ফিল্ম চিটি। আপোনালোকে গুগলত চাৰ্চ কৰিব ইনোভা ফিল্ম চিটি বেংগলোৰ বুলি। বেংগলোৰ এবাৰ বুলি আপোনালোকে যদি চাৰ্চ কৰে আপোনালোকে দেখি পাব কেনেকুৱা ধৰণৰ টুৰিষ্ট প্লেচ বিল্ড আপ কৰিছে কৰ্ণাটক গভৰ্ণমেণ্টে। আপোনালোকে জানিব। মই এতিয়া যিটো জেগাত খাৰা মানে থিয় হৈ আছোঁ সেইটো হ'ল ইনোভা ফিল্ম চিটিৰ ৰাস্তা। আপোনালোকে ইয়াত চাব পাৰে ইনোভা ফিল্ম চিটিৰ ৰাস্তা। আৰু এইটো ছাইডত আছে কোম্পানী চাব পাৰে। মানে কি হ'ল, এইটো লাইনত সিটো চাইডে আছে, সিটো চাইডে আপোনালোকে চাব পাৰে সেইটো জংঘল সিটো চাইডে আছে ইনোভা ফিল্ম চিটি, আৰু ইটো চাইডে আছে কোম্পানী চাইনবোৰ্ড নাই। চাইনবোৰ্ড থাকিলে আপোনালোকে ক'ব পাৰিলে কি কোম্পানী বুলি। এয়া চাব পাৰে কোম্পানী লাইন হৈ আছে। আপোনালোকে যদি আহে এই কোম্পানীটো ফিল্ম চিটিত চাবলৈ, তেনেকৈ এই ৰাস্তাটোত যিটো দীঘল হয় এইটো ছাইডত গুচি আহে, পূব ছাইডত গুচি আহে। সেইটো ৰাস্তাত আপোনালোকে চাব পাৰিব কোম্পানীৰ একদম লাইন আছে, সৰু সুৰা কোম্পানী, কিন্তু ইমান ডাঙৰ কোম্পানী নহয়। আপকামিং ব্লগবিলাকক চালে আপোনালোকে গম পাব। এয়া চাব পাৰে কি সুন্দৰ ৰাস্তা, ইনোভা ফিল্ম চিটি কি ধৰণৰ। এয়া চোৱা কোম্পানী, কি ধৰণৰ সুন্দৰ ৰাস্তা।
ইয়াত BIA বুলি এটা এছ'চিয়েশ্যন আছে, যিটো বিডে ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন হয়। তেওঁলোকে এই ৰাস্তাবোৰ চাফ চিতা কৰি কি চাফ চিকুণ কৰি ৰাখি থৈ দিছে, আপোনালোকে চাব পাৰে নিশ্চয়। কি সুন্দৰভাৱে চাওক, আকৌ এবাৰ কি সুন্দৰভাৱে মেইনটেইন কৰি ৰাখিছে ৰাস্তাবোৰ। এয়া এনেকুৱা অসমত হ'ব লাগে, আল্টিমেট লাগিব। গাইছ আহি পালোঁ, এয়া আংগুলি নাৰিকল বেছি আছে, একদম অন্ধকত ঢুকাই গৈছে। গৰমত ৰ'দ যিহে টেঙাগাল দিছে, এতিয়া খাই লওক। আংকুলে বনাই দিব, আপোনাৰ আংকুলে বনাই আছে বাৰু। ৰেডি মাৰে আংকুল। এয়া চাওক কি ধৰণে কাটিং কৰে। নাৰিকল পানী খাম এতিয়া গাইছ। ৰেডি কৰি আছে, দিলে এতিয়া চাব পাৰে গাইছ। মই এতিয়া খাম নাৰিকল পানী, আপোনালোকে খাব নেকি? আপোনালোকে যদি খাব বিচাৰে লাইক এটা কৰি দিব। কি মজা! যদি গাইছ আপোনালোকে খাব বিচাৰিছে লাইক এটা কৰি দিব। আপোনালোকে এটা দিম বাৰু নাৰিকল। আৰু এটা তিনিআলি আপোনালোকে নিশ্চয় চাব পাৰে। এয়া চাওক তিনিআলি। এই তিনিআলিতে অৱস্থিত আছে ফিল্ম চিটি, ইন'ভা ফিল্ম চিটি, বেংগলোৰৰ বেষ্ট টুৰিষ্ট প্লেচ। আপোনালোকে চাব পাৰে। এয়া চাওক গাইছ, ফাইনেলি পাই গ'লোঁ ফিল্ম চিটি। আপোনালোকে চাই থাকক। ইন'ভা ফিল্ম চিটিৰ মেইন গেট, এণ্ট্ৰেঞ্চ গেট হয় এইখন। চাওক, আপোনালোকে চাব পাৰে। মই এণ্ট্ৰেঞ্চ গেটতে আছোঁ। একচুৱেলি কি হ'ল, আপোনালোকৰ আজি ভাগ্য বেয়া, দেখাব নোৱাৰিলোঁ, বা মোৰো ভাগ্য বেয়া। এতিয়া আপোনালোকে চাব পাৰে নিশ্চয়। চাওক, ইয়াত লিখা আছে পাৰ্ক আণ্ডাৰ ৰিজাৰ্ভেশ্যন টেম্পৰাৰী ক্ল'জ। একচুৱেলি কি হয়, এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে, তাৰ কাৰণে এতিয়া বন্ধ আছে। এতিয়া আৰু খুলিবলৈ 2-3 মাহ লাগিব। মই এতিয়া অকণমান জাষ্ট আগত সুধিছিলোঁ, তেতিয়া খুলিলে আহিম বাৰু। আপোনালোকে চাব পাৰে কৰ্ণাটকৰ বেষ্ট টুৰিজিম প্লেচ। আপোনালোকে চাব পাৰে নিশ্চয়। এয়া চাওক গেটখন। আহিছিলোঁ কিন্তু বহুত আশাৰে ভিতৰত যাম বুলি, চাব পাৰিম বুলি, কিন্তু আণ্ডাৰ কনষ্ট্ৰাকশ্যন থকাৰ কাৰণে এতিয়া কাকো সোমাব দিয়া নাই। বহুত দূৰৰ পৰা আহিছিলোঁ আজি ইন'ভা ফিল্ম চিটি চাম বুলি, কিন্তু মনটো ভাগি গ'ল, বহুত ভাগি গ'ল। যিহেতু আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু 3 মাহমান লাগিব। মই সুধিছিলোঁ 3 মাহমানৰ পিছত খুলিব। মনটো ভাগি গ'ল। দূৰৰ পৰা আহিছিলোঁ চাবৰ কাৰণে ইন'ভা ফিল্ম চিটি। বহুত দিনৰ পৰা আশা আছিল ইন'ভা ফিল্ম চিটিত যাম, আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ টুৰিজিম প্লেচ বেংগলোৰৰ, সেইবোৰ এক্সপ্ল'ৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। যি কৰে ভালে কৰে বোলে। নেক্সট চাগে আপোনালোকক আকৌ ভাল ঠাই ইয়াতে বেংগলোৰ ইন'ভা ফিল্ম চিটিৰ ভিতৰতে ধুনীয়া আকৌ ঠাই বনাই আছে, ধুনীয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে। আপোনালোকে যদি কণ্টিনিউ মোৰ ব্লগবোৰ চাই গম পাব
মই এদিন হ'লে আহিম ইনোভা ফিল্ম চিটিৰ হেৰিত আপোনালোকক যিমান চাৰাউণ্ডিং যিমানখিনি আছে আপোনালোকক ক'ম বাৰু, দেখাম, ক'ম, আপোনালোকে চাব। আৰু এটা কথা কোৱা নহ'ল ইনোভা ফিল্ম চিটিৰ বিষয়ে, তাৰ হ'ল এণ্ট্ৰি ফিজটো কি হ'ল। তাৰ টাইমিংছটো হ'ল 10টাৰ পৰা সন্ধিয়া 7টা বজালৈকে টাইমিংছ হ'ল। আৰু তাৰ এণ্ট্ৰি ফিজ হ'ল আপুনি যদি 10টা বজাত আহে, 10টা বজাৰ পৰা 3টা বজালৈকে আপুনি 600 টকা লাগিব এণ্ট্ৰি ফিজ। যদি 3টা বজাৰ পিছত আপোনালোকে সোমায় তেন্তে আপোনালোকে 400 টকা দিব লাগিব এণ্ট্ৰি ফিজ। মই এতিয়া যিডোখৰ ঠাইৰে গৈ আছোঁ, মানে যিটো ৰাস্তাৰে গৈ আছোঁ সেইটো হ'ল ৱাকৱে। আপোনালোকে নিশ্চয় চাব পাৰে, এয়া চাওক ৱাকৱেদি গৈ আছোঁ। আৰু এইটো মেইন ৰাস্তা, আপোনালোকে চাব পাৰে, এয়া চাওক, এয়া হ'ল ৱাকৱে আৰু এইটো হ'ল মেইন ৰাস্তা। কি সুন্দৰকৈ ৱাকৱে বনাই দিছে চাওক। এনেকুৱা ধৰণৰো যদি অসমত বনাই দিয়ে ৱাকৱে ছিষ্টেম, তেনেকুৱা হ'লে হয়তো বহুতো সুবিধা হ'ব। যিবোৰ ৱাক কৰিব যায় বা ৱাক কৰিব হেৰি হয়, সেইবোৰ নিশ্চয় সুবিধা হ'ব। আপোনালোকে চাব পাৰে, এয়া হ'ল মেইন ৰাস্তা। মেইন ৰাস্তাৰ পৰা অকণমান আধা ফুটমান ওখ হ'ব, এইটো ফুট ৱাকটো হয়। এয়া চাব পাৰে, নিশ্চয় চাওক। এয়া হ'ল কৰ্ণাটকৰ ডেভেলপমেণ্ট। যিহেতু VIক থেংকছ দিব লাগিব। সেইখিনি যিমান বিউটি ইণ্ডাষ্ট্ৰিখিনি আছে তেওঁলোকে চোৱা চিতা কৰে। যদি সিহঁতৰ হেল্পলাইন নাম্বাৰ আছে, হেল্পলাইন নাম্বাৰ ফোন কৰা হয়, তেনেহ'লে তেওঁলোকে আহি তুৰন্ত মানে একশ্যন লয়, মানে কি ধৰণৰ অসুবিধা হৈছে, কি ধৰণৰ হেৰি হৈছে, তেনেকুৱা ধৰণৰ মানে। আপোনালোকে চাব পাৰে মোৰ পিছফালে আপোনালোকে যদি খায় বিস্কুট, সেইটোনো কি ফেক্টৰী। মই যিডোখৰ ঠাইত আছোঁ, আপোনালোকে খোৱা বিস্কুটবোৰ যিবোৰ মেনুফেকচাৰিং কৰে সেইটো হ'ল ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰিজ। যিবোৰ বিস্কুট যেনেকৈ মেৰিগ'ল্ড, ম'ম মেজিক্স, তাৰপিছত আছে 50-50, সেইবোৰ হ'ল ব্ৰিটেনিয়া কোম্পানীয়ে মেনুফেকচাৰ কৰে। আমি সেইটো কোম্পানীত আহিছোঁ জাষ্ট, আপোনালোকে চাব পাৰে। সেয়া মেইন গেট। একচুৱেলি কি হয়, কোম্পানীৰ আণ্ডাৰত তেনেকৈ ভিডিঅ' কৰিব এলাউ নকৰে, হ'লেও মই মেইন গেটত আহি আপোনালোকক দেখাই আছোঁ। এয়া চাব পাৰে নিশ্চয়। মই আহিছোঁ ব্ৰিটেনিয়া কোম্পানীৰ ভিতৰত নহয়, মানে গেটৰ সন্মুখত আছোঁ। আপোনালোকে চাব পাৰে নিশ্চয়। এয়া হ'ল মেইন গেট। আৰু সেইটো চাইডত এটা গেট আছে, সেইটো হ'ব মেইন মুভমেণ্ট হ'ব চাগে। আৰু এইটো হ'ল ভেহিকেল গেট হ'ব, ইন গেট। আৰু আউট গেট সেইটো চাইডত আছে। আপোনালোকে চাব পাৰে, এয়া মেইন গেট হ'ল ব্ৰিটেনিয়া। যিবোৰ আপোনালোকে খায় মেৰিগ'ল্ড, তাৰপিছত 50-50, নিউট্ৰি চইচ, সেইবোৰ ইয়াতে মেনুফেকচাৰিং কৰা হয়। আপোনালোকে চাওক। বন্ধুসকল, আজি যিবোৰ ঠাই এক্সপ্ল'ৰ কৰিলোঁ, এক্সপ্ল'ৰটো নহয় মানে ইনোভা ফিল্ম চিটিটো এইটো এক্সপ্ল'ৰ কৰিব থাকিব বাকী গ'ল। আপকামিং ব্লগত সেইবোৰ মই এক্সপ্ল'ৰ কৰিম ইনোভা ফিল্ম চিটিটো। আপোনালোকে মোৰ ব্লগবোৰ চাই থাকিলে গম পাব বা দেখিও পাব। যদিহে আজি যিখিনি এক্সপ্ল'ৰ কৰিলোঁ আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ আহিলে মোৰ চেনেলটিত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ গাইজ।